চালা আজি শিখৰ খাব নাপায় মুখ চুখ কিবা কেয়া কেয়া লাগছি তোৰ লগত আছে নেকি ভোলা মোৰ লগতো নাই আদি ময়ো খাবা বনাই মুখখন কিবা টিকা টিকা বাটনা ওলাই গেতি দতে ঘৰক ৰতনৰ দোকানৰ পৰা কিনি নিমলাক পেকেট চিনাৰ পাই আমাক ৰাজুৱে লগ কৰিব এৰি দিলাক সেনাৰ পৰাও কিবা শিখৰ টিখৰ খোৱা সংখ্যাই কমি গৈছে হয় দে ঐ তোৰ যি গুৱাহাটীৰ ভাইৰা অহা কথা আছিলে কি নাহে না কি সি আহিব লক আদি আহি এতেই আহি পাব এইটা তাৰ স্বভাৱটো ভাল লাগে সি যে আমাৰ হাফৰে খাকটাৰ দৰে চিখন নাখায় ৰজনীগন্ধা খায় গুৱাহাটীৰ লেভেল পুৰা থৈ দে গাঁৱত আইঅ কালু তুমি আহি পালা বাবু তই এটা ঘৰত দা আমাৰ মাই লুকি এতে তোক পিছত কঠিম দা আমি একেলগে কথা হ'ব দিয়া যাম কিন্তু তোমালোকে মোক ফুৰাব লাগিব কিন্তু তোমালোকৰ গাঁওখন বিশেষকৈ হাবিখন হ'ব যা ফুৰাম তুমি আহিবা আমাৰ তাকে গেলি তিনিও লগ হৈ ফুৰিব যাম এতিয়া মই যাওঁ গুৱাহাটী আহিলে গুৱাহাটী হাবিখান ফুৰিব যায়ে সি বোলে আমাৰ হাবিকান্তে মোৰতো ভাল পায় তাতে টকা চলাই দিলি গতি গাত গতনি গেলা তুই এতিয়া যে এখন হাবি ঘুমোৱা আহিছি গোটেই গাঁৱৰ মানুহে তাতে আগে আমিও দেখো তাতে আগো হৈ দিয়া আমাৰ গাঁওখনো কি হৈ গেল থবলৈ গলে গলে পাইখানা নহয় মানুহ গেলাই ততে ততে হাবি বনে তেতিয়া হাগি ফুলে এতিয়া বল আমিও ঘৰক যাঙাত পেহী আহি গেলো মই হয় পেহী মই আহি গলো হয় পেহী নিশ্চয় আনিছো আপোনাৰ ফেভাৰিট হজমুলা আনিছো হজমুলা কি অৱস্থা পেহী ঐ ভলা দা কলৈ যোৱা মই যাওঁ নি অকালো তই দাবা নাংগে তই ঘৰত তাক মই পুতুতকে আহিম দে তই তোক পুৰাবা নিম দে মই হাবিক দিয়া হ'ব দিয়া ভোলা কক যা হাবিক দাংলক অলপ কিচাৰি পেলাই দে যা মই তেল লোচা কৰি তোৰ হাগা লাগছি তই মনটো কিয় মাৰি আছা নহয় আমাৰ কালুতে আমাৰ গাঁওখনৰ কথা ক'লে নাদনে তাৰ হাগা লাগিলে সি কি কৰিব সিটো হাবিত নাদে একবা কথাটো হৈ দে পিছে এতিয়া তই ফাটা লাগছা থাকিব নাংগে যা এতিয়া নহ'লে তোৰ পকাৰে দি ঢেলি আলব এই ভলাদাই মোক ভালে নাপায় মোক সি ফুৰাব নিম বুলি কৈ নিনিলে মই এতিয়া একেলাই ফুৰিবলৈ যাম বাপেকে मैं तो रास्ते से जा रहा था मैं तो फल पूरी खा रहा था সঁচাই এই গাঁওখন কিন্তু ভেৰি বিউটিফুল ইয়াৰ গছ গছনিবোৰ আৰু ৰাস্তাবোৰ মোৰ ইমান যে ভাল লাগে কুকুৰাই ডাক দিয়ে মৰ্ণিঙত মোৰনো হাগা লাগে 5 PM বাবু হাগিব যোৱা নি নহয় খুৰা মই মানে ফুৰিবলৈ আহিছো কি তুমি হাগবা অহা জাগাত ফুৰবা আহিছা দে তেন্তে বাদল বৰ্ষা বিজুলি সাবন কো পানী অভদ্ৰ মানুহজনীয়ে হাবিখনৰ মাজত হাগি থৈ গ'ল কি হ'ব এই গাঁৱলীয়াসকলৰ আইও আজি পকা কঁঠাল খাই পেটটো গৰম হৈ গ'ল জলদি পথাৰলৈ যাওঁ নহ'লে পকাৰ ফাটি ফেলফেলীয়া গু আণ্ডাৰ পেনতে ওলাই যাব হে এইবোৰ মই কি দেখিলো জলদি ঘৰলৈ যাওঁ নহ'লে মই পাগল হ'ম কি হ'ল বাহুবলী যেইটাক গেলে আহিয়ে বনাই সেইটো আগে গেলে অংকুছিল ইমান দেৰি হ'ল বাহু কাটাপ্পা মামা মই মানে ফলালে বলে গ'লে দুখলে আছিলো ঘৰত মই যে কৈছিলো সেই মন্ত্ৰীটো কৰে সেইটো সি আমাৰ গাঁৱৰ কাৰণে নেহালে লেট্ৰিনৰ পইচা কালা খাই থৈছে হয় মামা মই তাৰ পৰা জিংকে দিংকে তাৰ নিজৰ ঘৰৰ লেট্ৰিনটো উঠাই আনিব লাগিব তুমি একলাই যোৱাটো ভাল নহ'ব নেকি বাহু মই যাং নেকি তোমাৰ লগত নালগে মামা মই পাৰিম কিন্তু বাহু
এই কাটাপ্পা আমার হাত গেলে এই বাহুক মাইবা করা হইনো এই পৃথিবী জন্ম হলো নাই। এই মন্ত্রীটো রাইজর ঘর খায় ঘরটো কিন্তু বানিয়েছি পুরা এ লেট্রিনটো হেতু। নমস্কাৰ ফফলাপাৰা গাঁওবাসী ৰাইজ। আজি আমাৰ গাঁৱৰে ফলাৰ ঘৰত এজন আলহী আহিছে আৰু সেই আলহীজনটো আমাৰ দৰে পথাৰত থাকিব নোৱাৰে। সেয়ে ফলাই আমাৰ হাতত এই কথাটো ব্যক্ত কৰিছে। সেয়ে আমি আমাৰ গাঁৱৰ সন্মান ৰক্ষা কৰিবলৈ তথা ফলাৰ সন্মান ৰক্ষা কৰিবলৈ আমি এই আলহীজনৰ বাবে ফলাৰ ঘৰত এটা টয়লেটৰ ব্যৱস্থা কৰিব লাগিব। হয় ছাৰ, ফলাৰ আলহী মানে আমাৰ গাঁৱৰ আলহী আৰু আমি আমাৰ গাঁৱৰ সন্মান ৰাখিবই লাগিব। তার কিন্তু টয়লেটের ব্যবস্থা করবো কিন্তু আপনি আমার গাঁৱৰ মন্ত্রীটো গোটাই মাহা টয়লেট খাই থৈছি। সেইটো অৱশ্যে হয়, আমাৰ গাঁৱৰ মানুহৰ বাবে অহা টয়লেটবোৰ সকলো মন্ত্ৰীৰ পইচাবোৰ জব্দ কৰি থৈছে। ছাৰ, এতিয়া আমাক টয়লেটৰ ব্যৱস্থা কৰি দিব কোনি? সেনেকুৱা ব্যক্তিটো আমাৰ গাঁৱত নায়েই। আছে একজন। কোন এইজন? ফফলাপাৰাৰ হবা লগা গবাইত চুৰ ৰাজমাতা শিৱগামীৰ প্ৰিয় পুত্ৰ গবৈদা বাহুবলী। তেন্তে তাক শীঘ্ৰে আমাৰ এই মিটিঙক মাতিব ব্যৱস্থা কৰা। হয় ছাৰ, মই এতিয়া ফোন কৰি আছো তাক। হেল্ল' বাহু, তই এতিয়া আমাৰ গাঁৱৰ মিটিঙত গেলে আছো, এটা ইম্পৰ্টেণ্ট কথা আছে তোৰ লগ। অ মাষ্টার দেই মই এটা যাবা নোৱাৰো, মই এটা কিবা ইম্পৰ্টেণ্ট কামত ব্যস্ত আছো, তাই ফোনতে কৈছো। মানে তইতো জানাই আমাৰ গাঁৱত থাকিবা গেলে এটা লেট্ৰিন নাই, চবে হাবিতে যায় ঘটিটো লৈ। কিন্তু ফলাৰ ঘৰত এটা আলহী আহিছি, সিটো আমাৰ দৰে এটা হাগবা নোৱাৰে গুৱাহাটীৰ চলি। তাৰ কাৰণে আমি এটা টয়লেটৰ ব্যৱস্থা কৰিব লাগিছিল। তুমি এটা টেনশন ল'বা নাগে, টয়লেটের ব্যবস্থা হৈ যাব। মই এতিয়া যাই আছো এটা টয়লেট লৈ। কিন্তু তই ইমান ফুটকে টয়লেট পাবি ক'ত? আমাৰ গাঁৱততো কাৰো টয়লেট নাই, চবে পথতে যায় ঘটিটো লৈ। আছে একজনের টয়লেট, কাৰ বাহু? মন্ত্রী সাহাবর। মই তার পাই এতিয়া লেট্রিনটো উঠে নিম। মই যাই আছো কাটাপ্পা আমার লগত মিটিঙত। হ'ব দে। কি ক'লাক বাহুই? সি বোলে মন্ত্ৰীৰ ঘৰৰ পৰাই লেট্ৰিন লৈ আহিব। কি? হয় বাহু, তই ঠিক কৈছা। মোৰ লগত সেই মন্ত্ৰীটোৰ ঘৰত যাব গুনি, মই যাই কিনে তাৰ বাৰীত থাকিব গুনি, হাগি কিনে তাৰ পেটৰ পানী প্ৰতি পুষ্প গুনি। হে বল হে মন্ত্ৰীটোৰ তারা চবে একেলগে